নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই গাহৰি পোৱালি এটা বৰ বিপদত পৰি আছে। মোৰ গাহৰি পোৱালিটো মই নিজৰ ভুলৰ বাবে এই সমস্যাটো হৈছে। মই আপোনালোকক দেখুৱাম মোৰ গাহৰিটো কি হৈছে। মোৰ ডিৱৰ্মিং সময়ত মানে মই ড'জটো অলপ বেছি পৰিমাণৰ দিয়া হৈছিল, সেইবাবে মোৰ এই প্ৰব্লেমটো হৈছে, ডায়েৰিয়াৰ প্ৰব্লেমটো। বলকচোন মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাই লওক বন্ধুসকল, মোৰ গাহৰিজনী পোৱালিটো 2 মাহ হৈছে। এইটো মই সিদিনা ডিৱাৰ্মিং কৰিছিলোঁ পেলু দৰৱ। এইটো তাৰমানে দৰৱটো মই বেছি পৰিমাণে দিয়া গ'ল, সেইবাবে খুব ডায়েৰিয়া হৈছে। শৌচটো খুব তাৰমানে ঢিলা হৈছে আৰু এইফালে দানাও খাব পৰা নাই। দানা কিবা যিকোনো অলপ বস্তু খুৱাই দিলে আকৌ বমি কৰে। মই ডক্তৰকো দেখুৱালোঁ। ডক্তৰে চাই কিনে মেডিচিন দি গৈছে, টেবলেট ঠিক হ'ব বুলি কৈছে। যোৱাকালি দেখাইছিলোঁ কিন্তু ইমান এটা ঠিক পোৱা নাই। আৰু মই আজি ডক্তৰক কল কৰিলোঁ। কল কৰি কিনে তেখেতৰ ওচৰলৈ গৈ কিনে এটা ভাল মেডিচিন লৈ আহিলোঁ। এতিয়া বৰ্তমান খুৱাই দিছোঁ, এতিয়ালৈকে বমিও অহা নাই। মানে আগতে এনেকুৱা হৈছিল, মেডিচিনটো ঔষধটো খুৱাই দিলেও তাৰমানে বমি হৈছিল, একোটো খাবই নোৱাৰে। এনে খাবলৈ যায় ওচৰত, কিন্তু নাখায়। ৰুচিটো নোহোৱা হৈছে, মানে খাবৰ ইচ্ছাটো নোহোৱা হৈছে। মই এনেকুৱা ভুল কাম আৰু কেতিয়াও নকৰোঁ, আৰু আপোনালোকক কৈছোঁ আপোনালোকে এনেকুৱা ভুল কাম নকৰিব। পৰিমাণটো আপোনালোকে চাই ল'ব, গাহৰি মতে, গাহৰি অনুযায়ী আপোনালোকে দি দিলেই হ'ল। মোৰ বৰ ভুল হ'ল, জানি কিনেও নজনাৰ দৰে হ'ল মোৰ। সেইটো মই আৰু কি ক'ম, এনেকুৱা ভুল কাম আৰু কেতিয়াও নকৰোঁ। বন্ধুসকল, আপোনালোকৰ আশীৰ্বাদত গাহৰিটো যদি ভাল হয় মই বৰ ভাল পাম। মোৰ বহুত টেনশ্যনত আছোঁ এতিয়া, মানে ভালে লগা নাই মনটো। গাহৰিজনী ভাল হ'লেতো ভালে, ভগৱানৰ আশীৰ্বাদত। এই পিছফালে আপোনালোকে চাই লওক, এইটো এনেকুৱা হৈ আছে মানে প্ৰব্লেমটো। মই গাহৰিটো নিজে ধৰি ঔষধ পাতি খুৱাই আছোঁ চিৰিঞ্জেৰে। এতিয়া ভাটিবেলালৈকে আৰু খুৱাম, কি হয় দেখা যাব। গাহৰিটো অৱস্থা নহয় গৈছে, মানে দেখিলেই বেয়া লাগে একেবাৰে। বন্ধুসকল, মোৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো সিমানেই। আপোনালোকক ওচৰৰে প্ৰাৰ্থনা, অনুৰোধ যে আপোনালোকেও ডিৱাৰ্মিং কৰিলে অলপ চাই চিন্তি ভালদৰে দিব, আৰু লিভাৰ টনিকবোৰ ভালদৰে দিব, যাতে মোৰ দৰে ভুল নহয় আগলৈ। আজিৰ ভিডিঅ' সিমানেই। ধন্যবাদ।